is Simanto and you are watching Faltu Unboxing by Faltu Guruji. And today I am going to show how to unbox this product. Actually, it is a multi-use product. I will become key features. I start color. আপোনালোকে দেখিবলৈ পাইছে এটো নাম দিয়া হৈছে লেস এটো আসলে মাল্টি প্ৰডাক্ট বুলি একাৰণে কৈছো ইয়াত বিভিন্ন ধৰণৰ বস্তু পায় আপুনি ইয়াৰ কিছুমান ফাইদা আছে আপোনাৰ যদি কেতিয়াবা গৰম লাগি আছে কোনো ঠাইত এনেকুৱা ঠাইত আছে আপুনি যত আপোনাৰ হাতত ফেন নাই বা বিছনি নাই আপোনাৰ হাতত দিবৰ কাৰণে তেতিয়ালে আপুনি চিন্তা নকৰিব লেস এক পেকেট আনক একটি লেস কিনে আনক আৰু আপুনি খুলিলে আপুনি ধুনীয়াকৈ বতা হ'ব লগত 2-3 পিস আলুৰ টুকুৰা ভাল লাগিব আপোনালোকক এতিয়া আমি প্ৰথমে আপোনাক দেখুৱাম আমাৰ দামটোৰ কথা ইয়াৰ বেছি দাম নহয় মাত্ৰ 5 টকা আৰু যিসকল মানুহে মোবাইল ইউজ কৰি আপোনাৰ চকু বেয়া হৈছে সেইসকলৰ কাৰণে ইয়াৰ দামৰকৈ লিখি দিয়া হৈছে 5 টকা ইয়াতো 5 টকা ইয়াতো 5 টকা 10 টকা দিব নালাগে আপুনি 5 টকা দিলে হয় গতিকে এয়া আপোনালোকে দেখিবলৈ পাইছে ইয়াত কিছুমান দিয়া হৈছে কিছুমান ছবি দিয়া হৈছে লেইছৰ ভাইক কোনোবা মিক্স আছে এই মিক্সৰ ফটো দিয়া আছে আসলে ইহাতৰ এটা খুৰাক আছে আঙ্কেল চিপস বুলি আঙ্কেল চিপস আপোনালোকে পাইছে কিন্তু কি আজিকালি বুঢ়া হৈছে গতিকে তাৰ আজিকালি বেছি ভ্যালু নাই আমাৰ নৱপ্ৰজন্মই তাক বেছি ভাল নাপায় গতিকে আমি চাও এলেইছ চাও ইণ্ডিয়াছ মেজিক মছলা বুলি এই কাৰণে কোৱা হৈছে এইটো কিনিলে আপুনি ইমান বতাহ পাব তাৰ কাৰণে আপোনাৰ মগজু ঠাণ্ডা হৈ থাকিব সেই কাৰণে ইয়াৰ নাম দিয়া হৈছে মেজিক মছলা চাওক ইয়াৰ এটা ফাইদা কৈ দিওঁ কাৰোবাৰ যদি হাৰ্টৰ বেমাৰ আছে উশাহ নিশা লোৱাত যদি কষ্ট আছে আপুনি চিন্তা কৰিব নালাগে লেইছ এক পেকেট আনক এনেকৈ চিঙি মুখত দিব এইটো প্ৰেছ কৰিলে হ'ল আপোনাৰ হাৱা ভিতৰত সোমাই যাব ঠিক আছে ইয়াৰ আৰু কিছুমান ফাইদা কৈছোঁ এইটো পেকেট এনেকৈ ফুলি থাকে ইয়াত আপুনি বহিব পাৰে চাওক আপোনাৰ যদি কঁকালৰ বিষ আছে আপুনি ইয়াত এনেকৈ আপোনালোকে দেখিছে আপোনাৰ কঁকালৰ বিষ ভাল হৈ যাব ইয়াত আপুনি বহিব পাৰে ইয়াত এনেকুৱাকৈ বনোৱা হৈছে মই আপোনালোকক এইটো এটা একদম ডাঙৰ ব্যৱহাৰ কৰিছোঁ যদি আপোনালোকে কোনোবা দিনা ফ্লাইটত যাই আছে আপোনালোকে এইটো সদায় কেৰি কৰিব নাপাহৰিব কাৰণ এইটো এটা বহুত ডাঙৰ ফাইদা আছে ফ্লাইটত যদি আপোনাৰ হঠাৎ ফ্লাইটখন কিবা দুৰ্ঘটনা হয় আপুনি এই 6 পেকেটৰ ব্যৱহাৰ কৰি আপুনি নিজৰ জীৱন বচাব পাৰে কেনেকৈ মই কৈছোঁ বেছি লব এনেকৈ আপুনি চাৰিটা ফুটা এনেকৈ দিব আপুনি এনেকৈ চাৰিটা ফুটা দিব আপুনি এনেকৈ একটা প্যাৰাচুট সিস্টেম এইটো এনেকৈ ধৰি আপুনি এনেকৈ যেতিয়া বতাহ এনেকৈ নামি আহিব আপুনি বাচি ল'ব এইটো কিমান বতাহ সোমাইছে আপুনি এই পেকেটটোৰ লগত এটা বহুত ডাঙৰ ৰহস্য জড়িত হৈছে ৰহস্যটো এতিয়ালৈকে কোনো ফাদিল কৰিব পৰা নাই এইটো ৰহস্য এনেকুৱা আমি যেতিয়া স্কুলৰ লেজাৰৰ টাইমত আমি ৰুটি খাইছিলোঁ পৰঠা খাইছিলোঁ তথাপিও আমাৰ পেট নভৰিছিল কিন্তু এই সামান্য এই পেকেটটো 4 জোখৰ আলুৰ টুকুৰা খাই ছোৱালীবিলাকে এইটো খাই কেনেকৈ মানে থাকে সেইটো এতিয়ালৈকে ৰহস্য হয় ছোৱালীবিলাকে এইটো খাই কেনেকৈ পেট ভৰে সেইটো এতিয়াও ৰহস্য হৈ আছে আমি 2-3বাৰ ৰুটি খাইও আমাৰ পেট নভৰিছিল এইটো সঁচাকৈ বহুত ৰহস্য হৈছে আৰু এতিয়া মই আপোনালোকক দেখাম এইটো কেনেকৈ ফাইনেলি কেনেকৈ আনবক্সিং কৰে এইটো আপোনালোকে বেলেগ নালাগে দাঁত থাকিলে হ'ল সকলোৰে দাঁত আছে এনেকৈ ধৰিব এনেকৈ ছিঙিব এইটো পেকেট এনেকৈ পেলাই দিব ডাষ্টবিন চোৱাৰ দৰকাৰ নাই এনেকৈ পেলাব তাৰপিছত এনেকৈ এটা টুকুৰা লৈ মুখত এনেকৈ সোমাই দিলে হ'ল মুখত দিবিনে অলপ আৰু আপোনালোকে এই ছোৱালীৰ কথাটো কমেণ্টত লিখিব পাইছোঁ সিহঁতক কেনেকৈ পেট ভৰাই অলপ মুখত নেতাকে পাগলা আছে আমাৰ মামাহঁতৰ ফালে একলাই আহিলে একো নেদে